নমস্কাৰ বন্ধু বান্ধৱীসকল, আছামিজ কুকিং ইউটিউব চেনেলটিলৈ মই নিবেদিতা আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই বনাব ওলাইছোঁ এই কচু, বনৰীয়া কচু, এইটো কচু দি চানা মাছ মানে ভাজি বানাই দি দিম। ভিডিঅ'টো শেষলৈকে চাব। আৰম্ভণিটো কৰি লৈছোঁ মই। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শেষলৈকে চাই কেনেহেন লাগিল ভিডিঅ'টো চাই কমেণ্ট কৰি এটা জনাই দিব। মই এতিয়া কচুখিনিও নিকবা লাগিব, মাছকেইটাও বাচিব লাগিব। মই এতিয়া কচুখিনিও নিকে ল'ম আৰু মাছকেইটা বাছি ল'ম। বন্ধু বান্ধৱীসকল, মই কচুকেইডাল কাটি লৈছোঁ, দেখছে না? মই কাটা নাই, মোৰ বাইদেউ আছে, বাইদেউ কাটি বাইদেউ কাটি দিছে মোক। মই কাটি লৈছোঁ, সেই কৰিছোঁ, ঠিক ঠাক কৰি লৈছোঁ। তাৰপিছত পিঁয়াজ কাটি লৈছোঁ। এই পিঁয়াজ দেখছে নহয়, এই পিঁয়াজ লৈছোঁ। এইকেইটা পিঁয়াজ বেছি নহয়, দুটা পিঁয়াজ কাটছোঁ, বেছি দিয়া নাই। পিঁয়াজখিনি দিলে অলপ বেছি ভাল লাগে খাই। আৰু তাৰপিছত এই দিছোঁ আদা এক চাকলা দিছোঁ, আৰু লহুৰ কেইকমান দিছোঁ, আৰু জ্বালা কেইটামান দিছোঁ। এতিয়া মই জ্বালাখিনি, আদাখিনি, লহুৰখিনি মিক্সিত মাৰি ল'ম। কেৰাহীটো গৰম কৰি লৈছোঁ, মই মিক্সিত আগতে মাৰিলোঁ। বন্ধু বান্ধৱীসকল, মই তেল বেছি দিয়া নাই, মই জুই কৰা কমাই থৈ দিছিলোঁ, জুই কৰা বাঢ়ি দিছোঁ। প্ৰথমে আমি দি আছোঁ, মই পিঁয়াজখিনি দিলোঁ, তাৰপিছত খন্তিৰি লাৰি দিম। নিমখ দিম। নিমখখিনি আপোনালোকে আন্দাজ মতে দি দিব নিজৰ, কাৰণ কচুৰ অনুযায়ী তেনেকৈ নিমখখিনি দিব। এই নিমখ দিছোঁ মই। তাৰপিছত এই আদা লহুৰ জ্বালাখিনি আমি মিক্সিত মাৰি লৈছিলোঁ, আদা লহুৰ জ্বালাখিনি দিলোঁ। বন্ধু বান্ধৱীসকল, পিঁয়াজখিনি মজিছে। তাৰপিছত আমি কচুখিনি কাটি থৈ দিয়া কচুখিনি দি থাকিম। দিছোঁ, লাৰি দিম। বেছি কৰি জুই কৰা বাঢ়ি দিয়া লাৰি দিছোঁ, আমি লাৰি দিম। তাৰপিছত খাৰ চদাই দি আছে, খাৰ চদাই দি দিছোঁ। হালধি নেদিব, এইখানে দেৰিকৈ দিব। খাৰ চদাই দি আছে, খাৰ চদাইখিনি লাৰি দিব। লাৰি দিছোঁ, লাৰি জুই কৰা কমাই দিব। কমাই দি ভাপ খোৱাৰ কাৰণে বস্তুখিনি আমি কেৰাহীটোত ঢাকনখন দি থৈ দিছোঁ। ঢাকনখন দি আমি 10 মিনিটমান পিছত চাম ভাফা হৈছে না হোৱা নাই। বন্ধু বান্ধৱীসকল, মই চানা মাছখিনি একেবাৰে গুড়া কৰি ভাজি লৈছোঁ। আমিতো কচুখিনি ভাপ খোৱাৰ কাৰণে দিয়ে থৈ দিছোঁ, ভাফা হওক। তাৰপিছত আমি চানা মাছ ভাজি মই একেবাৰে গুড়া কৰি ভাজিছোঁ, দেখছে না? একেবাৰে ভাঙি দিছোঁ, বেছি দিয়া নাই মাছ, বা মাছ বেছি দিলে কাটা লাগিব। চানা মাছ হ'লেওতো কাটাগিলা থাকেই না। বন্ধু বান্ধৱীসকল, আমি গুচাই চাম ভাফা হৈছে নহয় নাই। এই বঢ়িয়াকৈ ভাজিছে, বঢ়িয়াকৈ ভাজি আহিছে বস্তুখিনি। মই মাজতে একবাৰ লাৰি দিছিলোঁ, ভাজি গৈছে বস্তুখিনি। মই কোৱা নাছিলোঁ লাৰিৰ কথা, লাৰি দিছিলোঁ একবাৰ। দেখছে ন, বস্তুখিনি ধুনীয়াকৈ ভাজি গৈছে। আৰু অলপমান বস্তুখিনি সিজক, ভালকৈ সিজা নাই, আৰু সিজক অলপ, আৰু ভাজি এই মাছখিনি দেখছে নহয় ভাজি থোৱা গুড়া কৰি মাছখিনি, এই মাছখিনি ফেলাই দিম এইখান ইয়াতে আঞ্জাত। লাৰি দিম। লাৰি দিছোঁ। তাৰপিছত আমি আৰু ভাত খোৱাৰ কাৰণে আৰু ঢাকনখন দি থৈ দিম।
ঢাকনিখন আৰু দি থৈ দিছোঁ আৰু ভাবি থাকক। বন্ধু বান্ধৱীসকল মই গুচাই চাম, গুচাই থৈছোঁ ঢাকনিখন। চাওক এই ভাজা হৈ গৈছে আমাৰ, ভাজা হৈ গৈছে। মই হালধি নিদিলোঁ, হালধি নিদিলেও চলি যাব। হালধি নিদিলোঁ, হালধি নিদিলেও কথা নাই, হালধি নেদা কৰি হৈ গ'ল আঞ্জা। মই এতিয়া বেলেগ সাজ এটা নামে ল'ম। বন্ধু বান্ধৱীসকল মই নামে লৈছোঁ, দেখিছে নহয় এই কচুখিনি চানা মাছেদি ভাজি দিয়া কচুখিনি নামে লৈছোঁ। এই চাওক এই দেখিছে নহয় নামে লৈছোঁ মই ধুনীয়া কৰি, এই নামে লৈছোঁ মই কচুখিনি। এই দেখিছে নহয় কচুখিনি নামে লৈছোঁ। এই চাই লওকচোন, মোৰ ভিডিঅ'টো শেষলৈকে চাইছে নে চাই নাই আপোনালোকে মই নাজানো। মোৰ ভিডিঅ'টো যদি ভাল লাগছে লাইক শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি জনাব। আজিলৈকে এৰিলোঁ, আৰু এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰত উপস্থিত হ'ম।